নমস্কাৰ দেশবাসী, ৰাইজ আৰু চৰকাৰ। ইয়াৰ আগতেও মই কৰোনাৰ ওপৰত দুটা ভিডিঅ' আপোনালোকৰ বাবে প্ৰদৰ্শন কৰিছিলোঁ। আজি পুনৰাবৃত্তি তাকেই আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ কৰোনাৰ ওপৰত কেইটামান কথা। কৰোনা সঁচাকৈ এটা ভয় লগা, ভয়ংকৰ, পৰিৱেশ নষ্ট কৰা, মানুহৰ প্ৰাণ নাশ কৰা এটা ভয়ংকৰ কি বুলি ক'ম, ভয়ংকৰ এটা শব্দ নহয়, ই এটা মহামাৰী। ইটো অঞ্চলৰ পৰা সিটো অঞ্চল, গাঁও অঞ্চলকে ধৰি চহৰ নগৰ সকলোতে আতংকিত হৈছে জনগণ কৰোনাৰ বাবে। এই ক্ষেত্ৰত আমাৰ চৰকাৰখনেও যথেষ্টখিনি সেৱা আগবঢ়াইছে, যাৰ ফলত কৰোনা যিটো গতিত বাঢ়িছিলে সেইটো গতিত বাঢ়িব পৰা নাই, এইটো সঁচা কথা। ইয়াৰ আগতে কৰোনা হৈছিলে, কৰোনা যেতিয়া প্ৰথম আমাৰ আৱিৰ্ভাৱ হৈছিলে, কৰোনাই যেতিয়া চাৰিওফালে চানি ধৰিছিলে, তেতিয়া পূৰ্ণাংগ লকডাউন দিছিলে। এতিয়া কৈছে কি, লকডাউনৰ এটা নিৰ্ধাৰিত সময় দিছে, তাৰপিছত দিছে সান্ধ্য আইন। আৰু এই দুটা বস্তু দিয়া এটাই উদ্দেশ্য যে মানুহ বাহিৰলৈ ওলাই নাহক, মানুহ ঘৰৰ ভিতৰতে থাকি নিজে বচাওক আৰু আনকো বচাওক। সঁচা কথা, ৰাইজে মানিছে, সকলোৱে মানিছে, কিন্তু এটা কথা ৰাইজৰ মাজত বুবু বাবা ঠায়ে ঠায়ে আলোচনা হৈছে যে কৰোনা মানেই কি, জ্বৰ মানেই কৰোনা নেকি? নহয়, জ্বৰ মানেই কৰোনা নহয়। কৰোনাৰ নিৰ্দিষ্ট কিছুমান লক্ষণ আছে, এই লক্ষণকেইটাৰ কাৰণেই কৰোনা য'ত পৰীক্ষা কৰাৰ পিছত কৰোনা ধৰা পৰি যায়, যিহেতু কৰোনা পজিটিভ বুলি। ৰাইজে কিছুমান হয়তো সকলো মানুহটো শিক্ষিত নহয়, সকলোৱে ভাবে যে জ্বৰ হ'লেই কৰোনা হয় নেকি। চৰকাৰে এইখিনিও সুবিধা দিছে যে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ দুটা ভেকচিন দিছে ৰাইজক ল'বলৈ। এটা লোৱাৰ 28 দিন পিছত আন এটা। মানুহে মেডিকেললৈকে যাবলৈ ভয় কৰিছে, চেনিটাইজ কৰিবলৈ কোৱা হৈছে, বাৰে বাৰে হাত ধুবলৈ কোৱা হৈছে। যে আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে যে চাবোনেৰে হাত ধুইছে সঁচা কথা, চেনিটাইজাৰ কি এই বস্তুটোৱে মানুহে বুজি নাপায়। আজিৰ ভিডিঅ'টোৰ যোগেদি মই শ্ৰদ্ধাৰ মন্ত্ৰী মহাশয়সকলক, আমাৰ চৰকাৰখনক এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে দুখীয়া দৰিদ্ৰ পৰিয়ালখিনিৰ বাবে আপোনালোকে সৰু হ'লেও চেনিটাইজাৰ বটল যোগান ধৰক, যাৰ পৰা মানুহে বুজি পাওক এইটোৱে চেনিটাইজাৰ, এটা হাতত মোহাৰিলে বীজাণু নাশ হয়, মানুহখিনি বুজি পাওক। কিছুমান মানুহে এতিয়াও বুজি পোৱা নাই যে কি চেনিটাইজ কি। বুবু বাবা মাত্ৰ এটাই কথা যে জ্বৰ মানেই কৰোনা নেকি। মই যিখিনি জানো, মই যিখিনি মানুহক পাইছোঁ, যিখিনি মানুহক ক'ব পাৰোঁ, তেওঁলোকক কৈছে জ্বৰ মানে কৰোনা নহয়, সঁচা কথা। কিন্তু ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ গৈ আপুনি আপোনাৰ কৰোনাটো পৰীক্ষা কৰক, বিনামূলীয়াভাৱে দি থকা ভেকচিনটো লওক। আপুনি অন্ততঃ আন 10জনকো ক'ব পাৰিব যে মই ভেকচিনটো লৈছোঁ। ভেকচিনটো আপোনাক উপকাৰ কৰিব, ই অন্যায় একো নকৰে। ৰাইজৰ মাজত সৃষ্টি হোৱা এনেকুৱা কিছুমান কথাই আমি আপোনালোকৰ ওচৰত কাণ চুৱাইছোঁ যে ঘৰে ঘৰেতো যাব নোৱাৰিলেও অন্ততঃ এখন গাঁৱলৈ আপোনালোকে স্বাস্থ্যকৰ্মী পঠাওক, সৰু চেনিটাইজাৰ বটল যোগান ধৰাৰ বাবে এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ, যাৰ পৰা ৰাইজ উপকৃত হ'ব। ইয়াৰ আগৰবাৰ যেতিয়া পূৰ্ণাংগ লকডাউন দিয়া হৈছিলে, তেতিয়া চাউল দাইল বুট আদিকে যোগান ধৰা হৈছিলে, তাৰ পৰা ৰাইজ যথেষ্ট উপকৃত হৈছে। ৰাইজৰ লগতে আমিও উপকৃত হৈছোঁ চৰকাৰৰ এই সহানুভূতিৰ পৰা। তাৰ বাবে চৰকাৰী বিষয়ববীয়া কৰ্মচাৰী, স্বাস্থ্যকৰ্মীসকলক পুনৰবাৰ আজিৰ এই ভিডিঅ'ৰ যোগেদি অভিনন্দন আৰু সহস্ৰ প্ৰণিবাদ নিবেদিছোঁ। এতিয়া এনেকুৱা হৈছে যে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ইয়াক বন্ধ কৰি দিয়া হৈছে, অৰ্ধ লকডাউন বুলি ক'ব লাগিব। যে আমাৰ দৰে সৰু মানুহখিনিয়ে সৰু কিছুমান সামগ্ৰী বজাৰত নি প্ৰতি সাজৰ চাউলখিনি আমি লৈ আহোঁ, সামগ্ৰীখিনি বিক্ৰী কৰোঁ আৰু লৈ আহোঁ। এতিয়া এনেকুৱা হৈছে যে আতংকিত হৈছে চৌদিশ, যে মানুহ বাহিৰলৈকে ওলাবলৈকে চেষ্টা কৰে, নিৰ্দিষ্ট সময়খিনিত মানুহে বাহিৰলৈকে আহিবলৈকে নিবিচাৰে। এইকাৰণে নিবিচাৰে যে লগে যদি দোকানখন বন্ধ হৈ যায়, তেতিয়া সামগ্ৰীখিনি নাপাওঁ, কিন্তু সময় দিছে 3-4 ঘণ্টা বজাৰ হাট কৰাৰ কাৰণে সুবিধা দিছে। কিন্তু এইখিনিৰ পৰা আমাৰ এটা অসুবিধা হৈছে যে আগৰ দৰে গোটেই দিনটো খোলা থাকিলে আমি যেনেকৈ ধৰক সামগ্ৰীখিনি বিক্ৰী কৰি এটা পইচা পাইছিলোঁ ঘৰখন চলাই নিয়াৰ বাবে, এতিয়া সেইটো আমাৰ অৰ্ধ হৈছে, আধা পাইছোঁ, যাৰ বাবে মোৰ দৰে আমাৰ দৰে গৰীব দুখীয়া বন্ধুসকলৰ পৰিয়ালটো চলাই নিয়াত যথেষ্ট অসুবিধা হৈছে। সেইবাবে চৰকাৰী বিষয়া কৰ্মীসকলক বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছোঁ যে গাঁৱে গাঁৱে পুনৰবাৰ স্বেচ্ছাসেৱী সংগঠন আপোনালোকে পঠাওক,
ৰাইজক চেনিটাইজ কি বুজাই দিয়ক, কিয় চেনিটাইজ কৰিব লাগে এইখিনি কথা বুজাই দিয়ক। অৱশ্যে এটা কথা আমি প্ৰকাশ কৰিব লাগিব যে পঞ্চায়তৰ যোগেদিয়ে হওক, স্বাস্থ্য কৰ্মীৰ যোগেদিয়ে হওক, গাঁৱে ভূঞে মাইকৰ ঘোষণা কৰি থকা হৈছে যে বাৰে বাৰে হাত চেনিটাইজ কৰক, চাবোনেৰে মুখত মাস্ক পৰিধান কৰক। এতিয়াও অধিক সংখ্যক মানুহে মুখত মাস্ক পৰিধান কৰা নাই। এটা কথা সঁচা, যিখিনি মোৰ দৰে মানুহে, গৰীব মানুহে আমি প্ৰতিদিনে চাউল কিনি খাওঁ, এটা চেনিটাইজাৰ বটলৰ দাম 50 টকা। সেইটো শেষ হোৱাৰ পিছত আকৌ আন এটা আনিব লাগিব। আমাৰ দৰে মানুহৰ চিন্তা হয়, কিন্তু চেনিটাইজটো নকৰিলেও নহ'ব, নিজে বাচিব লাগিব, আন 10জনকো বাচিব লাগিব। সেইকাৰণে আপোনালোকৰ ওচৰত আমাৰ এই ভিডিঅ'টোৰ যোগেদি এটাই অনুৰোধ, এই সদাশয় ৰাইজ আপোনালোকে চেনিটাইজ কৰক, হাতখন বাৰে বাৰে। আৰু যিসকলে চেনিটাইজাৰ বটলটোকে আনিব পৰা নাই, সেইবাবে এই ভিডিঅ'টোৰ যোগেদি বিষয়ববীয়া কৰ্মচাৰীসকলক অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে সৰু সৰু বটল হ'লেও ৰাইজৰ মাজত বিতৰণ কৰাৰ কাৰণে চেষ্টা কৰে, তাৰ বাবে কাটৰ অনুৰোধ জনাইছোঁ। আৰু ৰাইজ আপোনালোকৰ ওচৰত পুনৰবাৰ এটা অনুৰোধ যে আপোনালোকে কৰোণাৰ বাবে শংকিত নহ'ব, আতংকিত নহ'ব। আপুনি কিমান নাজানিলে আপুনি ওচৰৰ মানুহক সোধক। ইয়াৰ আশা কৰ্মী আছে, স্বাস্থ্যকৰ্মী আছে, নাইবা আজিকালি সকলোৰে ঘৰতে ভিডিঅ' নাই, মোবাইল নাই, সঁচা কথা, কিন্তু তথাপিতো আনক সুধিলে আপোনাক সঁচা কথাতে ক'ব। হাতখন চাবোনেৰে ভালকৈ মোহাৰি লওক, ধৰক বাহিৰৰ পৰা আহিছে কানি কাপোৰখিনি খুলি পানীত তিয়াই দিয়ক। বাহিৰৰ পৰা আহিয়ে ঘৰৰ ভিতৰত সোমাই নাযাব, কোনে জানে কাৰ কপালত কি লিখা আছে। সেই সদাশয় ৰাইজ, সদাশয় চৰকাৰী বিষয়াসকল, মোৰ ভিডিঅ'টোৰ ওপৰত আপোনালোকে অকণমান গুৰুত্ব প্ৰদান কৰিব বুলি আশা ৰাখিছোঁ। পুনৰবাৰ কৰোণাত আক্ৰান্ত হোৱা মানুহখিনিক, যিসকলে দিনে ৰাতিয়ে অহৰ্নিশে সেৱা আগবঢ়াইছে, তেখেতসকলক পুনৰবাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। চৰকাৰী বিষয়া কৰ্মীসকলকো মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আমাৰ দৰে দুখীয়া গৰীব পৰিয়ালক জীয়াই থকাৰ আকৌ এবাৰ সুবিধা দিব বুলি আশা ৰাখি ভিডিঅ'ৰ সামৰণি মাৰিছোঁ। নমস্কাৰ।